হেল্ল' গুড মৰ্ণিং এভৰিৱান আপোনালোকক সকলোকে পদ্মানী চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি হৈছে কিবাৰ আজি কেনেকৈ দিনটো যায় চ' আপোনালোকক দেখুৱাই থাকিম আজি এতিয়া মই স্কুল যাবলৈ ৰেডি হৈছোঁ এতিয়া ভাত খাই লওঁ ভাত খাই উঠাৰ পিছতে মই স্কুল যাম ফটাফট আজি ৰাতিপুৱাৰ সাজত কি যোগাৰ কৰিছোঁ আপোনালোকক দেখাই আছোঁ চাই থাকক মোৰ ভাত হৈ গ'ল এতিয়া মই বাঢ়িম এতিয়া হাজবেণ্ড আৰু মোৰ কাৰণে মই আণ্ডা বইল কৰি আছোঁ আণ্ডাটো হ'ল বইল কৰা কেইদিনমান তাৰপিছত এতিয়া বইল কৰা হৈ গ'লে তেতিয়া চাটনি বনাম মই ভাততে আলু দি লৈছোঁ আলু পিটিকা আৰু আণ্ডা পিটিকা মানে এপেজত পিটিকা খাই পেলাই দিনটো আৰম্ভণি কৰিম হাবিয়ে পিঁয়াজ কাটিলে এয়া পিঁয়াজ কাটি দি থৈ গ'লে থেংক ইউ এতিয়া প্ৰেছাৰ কুকাৰৰ চুটি মাৰি দিলে কালিৰে অকণমান গাহৰি মাংস আছিলে আৰু এয়া ডিম বইল দি মানে হাজবেণ্ডে মই কৰি দিছে আলু পিটিকা কৰি আছে হাজবেণ্ডে মই বইল কৰি দিছোঁ মোৰ হাজবেণ্ডে পিটিকা হেল্ল' কেনেকুৱা লাগিব আজি খাই খানা ভাল লাগিব মজা আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ বাই বাই থেংক ইউ আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই